দক্ষ ক্রিকেট খেলুৱৈ জনপ্ৰিয় এটা নাম ক্ৰিকেট জগতৰ টিপু সুলতান। টিপু সুলতানে আজিৰে পৰা তেখেতৰ ঘৰৰ সন্মুখতে আমাৰ হাজোদৌলা হাল পথত নতুনকৈ আৰম্ভ কৰিবলৈ লৈছে সুলতান স্পৰ্টছ জোন। ইয়াতে ক্ৰিকেট বা আমাৰ খেল যিবিলাক আছে গ্ৰাম্য ক্ৰীড়াৰ পৰা অলিম্পিক স্পৰ্টছ যিবোৰ আছে সেই আটাইবোৰ স্পৰ্টছৰে ক্ৰীড়া সামগ্ৰী ইয়াত পোৱা যাব। আৰু আজি তেখেতে এই পূৰ্ব উদ্বোধনী অনুষ্ঠানত ML স্পৰ্টছৰ স্বত্বাধিকাৰী পাঠক ডাঙৰীয়া দাস ডাঙৰীয়া আটাইবোৰ উপস্থিত আছিল। আৰু এই শুভ উদ্বোধনী অনুষ্ঠানটি মই উপস্থিত থকাৰ লগতে তেখেতৰ পিতৃ মইনুল হক ডাঙৰীয়া এই প্ৰতিষ্ঠানটো উদ্বোধন কৰিছে। আৰু ইয়াতে যথেষ্ট সংখ্যক এই অঞ্চলৰ বা টিপুৰ যিখিনি প্ৰায়খিনি অনুৰাগী আৰু ভাল ভাল ক্ৰিকেট খেলুৱৈ ইয়াত আহি উপস্থিত হৈছে। আমি সংবাদ মাধ্যমৰ যোগেদি অনুষ্ঠানখনৰ বৃহৎ সাফল্য আৰু টিপু সুলতানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হাজোদৌলা হালপথৰ আনভাৰী শনি ৰোডত স্পৰ্টছ জোনখন অনুষ্ঠিত। আটাইখিনি আমাৰ খেলুৱৈ বন্ধুকে ইয়াৰ পৰা ভাল ভাল প্ৰডাক্টিভ ক্ৰীড়া সামগ্ৰী ক্ৰয় কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ক্ৰিকেট ফুটবল বাস্কেটবল ভলীবল আটাইবোৰ খেলৰে বেডমিণ্টন